মোৰ টাউন এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে ব্লগটো হ'ব মাছ মৰা ব্লগ। তো গাইছ আমাৰে মানে গাঁৱৰে আটা তো তাহাঁতৰ পুখুৰীত মানে মাছ মাৰিব, তো তাতে মানে যাম। তো এতিয়া মানে মই খোজকাঢ়ি যাই আছোঁ। তো গাইছ ইমান দূৰ নহয় মানে, আৰু অলপ দূৰ মানে এইখিনি মানে ৰাস্তাখিনি ইমান দূৰ নহ'লে মানে, তো মাত্ৰ 1 কিলোমিটাৰমান হ'লে ব্লক ইটা পাৰাখিনি এই আগতে আছে পকা ৰাস্তাটো, তাৰ পৰা মানে ইয়ালৈকে আহি যায়। এইখিনিতে মানে নাজানো এনেকুৱা কিয় ইমান কম মেডেল, বাকী স্কুলৰ ৰাস্তাখিনিও আমাৰ ইমান ভাল নহয়। তো এতিয়া মই আহি বোলো পুখুৰীটো, মানে এইটোৱে মানে পুখুৰীটো ইমান ডাঙৰো নহয় সৰুও নহয়, মানে আধা বিঘামান হ'ব। তো এই মানে এতিয়া এই আমাৰ ভাইয়ে এটা মানে জালটো ঠিক কৰি আছে। তো এতিয়া আমি মাছ মাৰিম পুখুৰীত। এতিয়া পূৰা আচাৰা জালখন মানে মাৰাটো ইমান সহজ নহয় মানে। তো এতিয়া আপোনালোককো দেখাইছোঁ ৰ কেনেকৈ আচাৰা জালটো কেনেকৈ মাৰিব আমাৰ কাগজি ভাইয়েতো। ইমান ডাঙৰ পুখুৰীত মানে আচাৰা জালেৰে মাছ মৰাটোও মানে ইমান সহজ কথা নহয় মানে। কেনেকৈ মানে ক'ত মাছখিনি এক জেগাত থাকিব, তো তাৰ কাৰণে পুখুৰীত মাছ মাৰিব হ'লে ডাঙৰ জাল লাগে। থকা এনে ঘৰৰ কাৰণে মানে এয়া আচাৰাটোৰে মানে মাৰিব। এই যে পুখুৰীটোত আপোনালোকে দেখা পাইছে, ইয়াত মানে মিনিমাম 60 কিলোমান মাছ দিয়া হৈছে। তো আচাৰা জালেৰেতো মানে ইমান ডাঙৰ মাছবিলাক নুঠিব। তো আপোনালোকক মই নেক্সট ভিডিঅ'ত দেখাই দিম। তো আজি মানে ঘৰৰ কাৰণে অলপ মাছ তুলিব, তো সেইখিনি আপোনালোককো মই দেখাবলৈ তাৰমানে চেষ্টা কৰিছোঁ। তো আপোনালোকেও চাই থাকক কাগজি মানে আচাৰা জালটো মাৰিছে। তো ইয়াতে নিশ্চয় মাছ ভিজিব লাগে মানে। তো এতিয়া আমি মাছখিনি আপোনালোকক দেখাইছোঁ। আচাৰা জাল তামাম মানে তামান জাজিং বাঁহ চাহ দিয়া এইগিলাৰে মানে জাজিং হৈ আছে। তো ভালদৰে মানে ধুই কিনে আনিব লাগিব। মাছ ইমান আচাৰা জালত মানে ডাঙৰ মাছবিলাক নাহে, সৰু মাছ এইবিলাকে মানে। তো গাইছ এতিয়া মানে ডাঙৰ মাছ আহা বুলি কিনে কৈছে। তো আহিছেনে নাই বোলে? আহিছে। ডাঙৰ মাছ উঠিছে। এতিয়া আপোনালোককো মই ওচৰলৈ নি দেখাবলৈ চেষ্টা কৰিম। তো মানে পুখুৰীত ইমান ডাঙৰ পুখুৰীত আচাৰাৰে মানে মাছ উঠোৱাটো ইমান সহজ নহয়। তো এইটো মানে ইমান নহ'ব, 1 কিলোমান হ'ব মানে। এই কেইটামান মাছ মানে পিচাবৰ কাৰণেও মানে উঠালে। তো কিছুমান গাঁৱৰ মানুহ মানে আহিল মাছ কিনিবলৈ। তো এতিয়া মানে কিলো মানে আমাৰ ইয়াতে গ্ৰাছ কাপ 340 টকাৰে মানে বিকি আছে। তো আটাইহেনৰ পুখুৰীত আহি মানে এই যে মানুহ যে মাছ ল'বলৈ আহিব ন, তো মোকে মানে লিখিব দায়িত্বটো দিলে। ইয়াতে মানে চক্ৰ 1 কেজি 240 টকা মই লিখিলোঁ। তো মানে আৰু যিবিলাক মানুহ আহে এইবিলাকৰ নামবোৰ লিখিবলৈ মোক মানে। তো গাইছ মইনো এনেই কি কৰিম, তো সেইকাৰণে ভাবিলোঁ ময়ো অলপ মানে আচাৰাটো মাৰি চাওঁ। তো মানে মোকো কেতিয়াবা পিছত কামত লাগিব, তো মাছ ধৰিবৰ কাৰণে। তাৰমানে আচাৰাটো ইমান ল'ব নাজানো, তথাপি বেলেগে যেনেকৈ লয় মানে সেনেকৈ ময়ো ল'ব চেষ্টা কৰিছোঁ। তো এতিয়া মানে বঢ়িয়াকৈ মানে আচাৰাটো মানে উঠাই ল'লোঁ মোৰ হাতত। তো গাইছ ভিডিঅ'টো শেষলৈ চাই থাকক, মানে কেনেকৈ মই আচাৰাটো মাৰোঁ। তো ইমান নাজানো মানে আচাৰা মৰাটো, কিন্তু তথাপিও আচাৰাটো মোৰ ঘূৰণীয়া হয়নে নাই কিন্তু ময়ো নাজানো। কিন্তু তথাপিও আচাৰাটো মানে মাৰি চাওঁ। তো মাছ মৰাটো কিবা অলপ ভাল লাগে মানে মনটো। তো মই জালখন মাৰোঁতে মানে মোৰ জালখনত এটাও মাছ নাহিলে, এটা সৰু পুঠি মাছো মানে নাহিলে।
তো এতিয়া মানে মাছ পোৱা হ'ল। তো এতিয়া মানে বিকিব ভিডিঅ' এইখিনিয়ে। তো গাইছ যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰক। মানে এটাই কিলোৰ মাছ ক'লে তো গাইছ আজিলৈ বাই বাই।